জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁৰ কাষত পোৱাটো ডাঙৰ কথা। জীৱনত সেইসকল মানুহে দুখত থাকে যিসকলে হিচাপ কৰি থাকে তেওঁলোকৰ ওচৰত ইটো নাই সিটো নাই। সেইসকল লোকে সুখত থাকে যাৰ ওচৰত বিশেষ একো নহ'লেও যিখিনি আছে তাৰ হিচাপ ৰাখে। এজন মানুহ কিহত পাকৈত সেই কথা জানি ল'ব। ইয়াকে কৰিব পাৰিলে তেওঁৰ ইচ্ছাক আপুনি কামত লগাব পাৰিব। ইয়াৰ বাবে আপোনাৰ ইচ্ছাতকৈ আপোনাৰ চতুৰালিহে বেছি জৰুৰী। কাক ক'ত টিপটো মাৰিলে আপোনাৰ কাম চলিব আপুনি জানিব লাগে। প্ৰতিটো ইচ্ছাতে একোটা বিশেষ উদ্দেশ্য নিহিত থাকে। মানুহে জৰুৰী অনুযায়ী ই বেলেগ বেলেগ হয়। সকলো মানুহে কিবা নহয় কিবা এটা পিছত দৌৰে। ইংগিত এটা দিবলৈ শিকক। সদালাপ কৰিব পৰাটো এসময় কালৰো উত্তম কলা আছিল। এতিয়া পিছে এয়ে যথেষ্ট নহয়। ঠায়ে চিয়েৰে কোৱা কথা এটা বুজাবলৈ আমি শিকিব লাগে। বিশেষকৈ প্ৰতাৰিত নহ'বলৈ নিজকে সকীয়াই দিবৰ নিমিত্তেও এই গুণফেৰা আটায়ে আয়ত্ব কৰি থ'ব লাগে। আনৰ কথা আপুনি সহজে বুজিব নোৱাৰিলে আপোনাৰ নিজৰ কথাও আনক আপুনি বুজাব নোৱাৰে। কিছুমান মানুহে সৰবজানৰ দৰে আপোনাৰ অন্তৰত কি আছে আৰু আপোনাৰ অভিপ্ৰায় কি সহজে ধৰিব পাৰে। আমাৰ বাবে অত্যন্ত জৰুৰী কথাবোৰো আনে আমাক পুৰাপুৰিকৈ নকয়। আমাক সেইবোৰ ফুটাই দিয়ে। আধা কৈ থয়। কিন্তু অলপমান মনোযোগ দিলেই আমি গোটেই কথাবোৰ বুজিব পৰা হওঁ। আপোনাৰ সম্পৰ্ক কোনোবাই ভাল কিবা এটা ক'লে উৎলসিত তাক সহজে বিশ্বাস নকৰিব। কিন্তু বেয়া এটা যদি কোৱাৰ শুনে তাক লগে লগে বিশ্বাস কৰিব। যদি তুমি কিবা কাৰণত জীৱনৰ ধুমুহাখিনি নেওচিব নোৱাৰি ৰ'বলগীয়া হৈছে তেনে নিজকে অকলশৰীয়া গছ এডালৰ দৰে তৈয়াৰ কৰা। যদি তুমি তাৰ পিছতো পৰি গৈছা গুটি এটাৰ দৰে সৰি পৰা যাতে আকৌ তুমি আগত ডাঙৰ হৈ পৰিস্থিতিৰ সৈতে যুঁজিব পাৰা। যেতিয়া তোমাৰ বন্ধুবোৰে তোমাৰ সপোনবোৰ পূৰাবলৈ উৎসাহ বা সহায়ৰ হাত নবঢ়ায় তেওঁলোকৰ তোমাৰ প্ৰকৃত বন্ধু নহয় আৰু তুমি কোনো ধৰণৰ বেয়া অনুভৱ নকৰি তোমাৰ সপোনৰ দিশে আগবাঢ়ি যোৱা।